कल आप लोगों के यहाँ पर हम लोग गए थे। कल आप लोगों के यहाँ पर एक सभा भी हुआ था। हम लोग आप लोगों को बार बार बोले हैं कि भाजपा सबसे बड़ा दल है, भाजपा को क्यों वोट देना है। मोदी जी आप लोग यहाँ पर वोट देंगे, ये वोट मोदी जी का खाता में जाएगा। मालती रॉय, माधवी रॉय, अनिता गिरी। আজি प्राय आमार 60 जनमान मानुह जॉइन करिले। आमार सब इयारे ओसरे गोसाईगाँव रेल स्टेशन फाले आछे, खामारपाड़ा, पद्मगिरी, बनपाड़ा। आमी तेनलोकर आह्वान जानाइछि बिजेपि एनेकुवा एटा पार्टी भारतवर्षर भितरत एटा बृहत् पार्टी और एटा नेशनल पार्टी, जातीय दल। এই জাতীয় দলের কিছুমান আদর্শ আছে, এই আদর্শৰ প্ৰতি অনুপ্ৰাণিত হৈ তেওঁলোকে আমাৰ দললৈ আহিছে। আমি এতিয়া আমাৰ যিটো নিৰ্বাচনী প্ৰস্তুতি আমাৰ এটি তুংগত উঠিছে। আমি চাৰিওফালে আমাৰ প্ৰচাৰ কাৰ্য চলি আছে। আমি গাঁৱে ভূঞে চহৰে সবতে আমি বিভিন্ন ধৰণৰ প্ৰচাৰ চলাই আছো। আমাৰ মহিলা গোটে চলাই আছে প্ৰচাৰ ঘৰে ঘৰে গৈ। আমাৰ যুৱা চাম যিটো যুৱা মৰ্চা তেওঁলোকে কৰি আছে। আমার ওবিসি মৰ্চাই কৰি আছে, এসটি মৰ্চাই কৰি আছে, এইচসি মৰ্চাই কৰি আছে। আকৌ আমার মণ্ডল পেৰেণ্ট কমিটি তেওঁলোকেও ঘূৰি আছে, ঘৰে ঘৰে কাম কৰি আছে। আৰু আমি পকেট মিটিং সবতে আমাৰ প্ৰায় চৰাইবিল সমষ্টিৰ যিমানবোৰ গাঁও আছে, যিমানবোৰ আমাৰ ঠাই আছে, সবতে আমি কণাৰ চুকে কোণে সবতে আমি পকেট মিটিং কৰিছোঁ, ডাঙৰ মিটিঙো কৰিছোঁ। অহাকালি 6 তাৰিখ আমাৰ চিফ মিনিষ্টাৰ অসমৰ মাননীয় সৰ্বানন্দ সোণোৱালজী চৰাইবিলত আহিব। তাত এটা বিশাল জনসভাৰ আয়োজন কৰা হৈছে।